নমস্কাৰ দীপক শইকীয়া আসাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ B.Ed প্ৰৱেশ পৰীক্ষা সহায় হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আপোনালোকে এই প্ৰশ্নকেইটা মুক টেষ্ট হিচাপে ল'ব আৰু আপোনালোকে কিমান শুদ্ধ কৰিছে কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব। ঠিক আছে, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। Question number 1. The right to pollution-free air has been recognized as part of which particular fundamental right in India? প্ৰদূষণমুক্ত বায়ুৰ অধিকাৰ ভাৰতত কোনটো বিশেষ মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিয়া হৈছে? আপোনালোকে উত্তৰটো দিব। অপশ্যন এ ইকুৱালিটি সমতা, অপশ্যন বি লাইফ জীৱন, অপশ্যন চি জাষ্টিছ ন্যায়, অপশ্যন ডি ফ্ৰীডম স্বাধীনতা। শুদ্ধ উত্তৰ হ'ল অপশ্যন বি লাইফ জীৱন। ভাৰতীয় সংবিধানৰ 21 নং অনুচ্ছেদত জীৱনৰ সম্পূৰ্ণ উপভোগৰ বাবে প্ৰদূষণমুক্ত পানী আৰু বায়ু উপভোগ কৰা অধিকাৰ অন্তৰ্ভুক্ত কৰা হৈছে। আপোনালোকে এই কথাটো মনত ৰাখিব। ঠিক আছে, ইয়াৰ পিছৰ প্ৰশ্ন আগবাঢ়িছোঁ। কুৱেশ্যন নং 2. হু কইন দ্য ফ্ৰেজ ইউনিটি ইন ডিভাৰ্চিটি টু ডেছক্ৰাইব ইণ্ডিয়া? ভাৰতক বৰ্ণনা কৰিবলৈ বৈচিত্ৰ্যত ঐক্য বাক্যাংশটো কোনে উদ্ভাৱন কৰিছিল? আমাৰ মাজত অপশ্যন দিয়া হৈছে 4টা। অপশ্যন এ জৱাহৰলাল নেহেৰু, অপশ্যন বি B.R. আম্বেদকাৰ, অপশ্যন চি মহাত্মা গান্ধী, অপশ্যন ডি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। শুদ্ধ উত্তৰ হ'ল অপশ্যন এ জৱাহৰলাল নেহেৰু। ঠিক আছে, ইয়াৰ পিছৰ প্ৰশ্ন আগবাঢ়িছোঁ। দ্য ফাৰ্ষ্ট এমেণ্ডমেণ্ট ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ৱাজ ডান অন? ভাৰতৰ সংবিধানৰ প্ৰথম সংশোধনীৰ কাম কৰা হৈছিল। আপোনালোকে উত্তৰটো দিব। অপশ্যন এ 18 জুন 1951 চন, অপশ্যন বি 12 জুন 1952 চন, অপশ্যন চি 18 জুন 1952 চন, অপশ্যন ডি 12 জুন 1951 চন। শুদ্ধ উত্তৰ হ'ল অপশ্যন এ 18 জুন 1951 চন। ঠিক আছে, ইয়াৰ পিছৰ প্ৰশ্ন আগবাঢ়িছোঁ। কুৱেশ্যন নং 4. হু এমং দ্য ফলোয়িং অকুপাইজ ইলেক্টেড অফিচ ইন এ গ্ৰাম পঞ্চায়ত? তলৰ কোনে গ্ৰাম পঞ্চায়তত নিৰ্বাচিত পদ দখল কৰে? অপশ্যন এ চৰপঞ্চ, অপশ্যন বি ৱাৰ্ড মেম্বাৰ্ছ, অপশ্যন চি ছেক্ৰেটাৰী, অপশ্যন ডি গ্ৰাম সভা মেম্বাৰ। অপশ্যন 1ত আছে এ আৰু বি শুদ্ধ, অপশ্যন 2ত আছে এ আৰু চি শুদ্ধ, অপশ্যন 3ত আছে এ বি আৰু চি শুদ্ধ, অপশ্যন ডিত আছে বি চি ডি শুদ্ধ। আপোনালোকে উত্তৰটো দিব। এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ল অপশ্যন 1 এ আৰু বি শুদ্ধ। চৰপঞ্চ, অপশ্যন এত আছে চৰপঞ্চ। চৰপঞ্চ হৈছে পঞ্চায়তৰ সভাপতিজনক চৰপঞ্চ বুলি কোৱা হয় আৰু পঞ্চায়তৰ সকলো সদস্যই এজন চৰপঞ্চক নিৰ্বাচন কৰে। আৰু ৱাৰ্ড মেম্বাৰ, ৱাৰ্ডৰ সদস্য, চৰপঞ্চ আৰু ৱাৰ্ডৰ সদস্য হৈছে নিৰ্বাচিত হয়। অপশ্যন চিত আছে ছেক্ৰেটাৰী আৰু গ্ৰাম সভা মেম্বাৰক চৰকাৰে নিয়োগ কৰে। সেইবাবে অপশ্যন 1 হৈছে এ আৰু বি শুদ্ধ, চৰপঞ্চ ৱাৰ্ড মেম্বাৰ নিৰ্বাচিত হয়। কুৱেশ্যন নং 5. একৰ্ডিং টু আপিল ছিষ্টেম এ পাৰ্চন ডিছেটিছফাই উইথ দ্য ভাৰ্ডিক্ট গিভেন বাই কোৰ্ট অফ দ্য ডিষ্ট্ৰিক্ট জাজ কুড আপিল টু হুইচ অফ দ্য ফলোয়িং কোৰ্টছ? আপিল ব্যৱস্থা অনুসৰি জিলা ন্যায়াধীশৰ আদালতে দিয়া ৰায়দানত অসন্তুষ্ট ব্যক্তিয়ে তলৰ কোনখন আদালতত আবেদন কৰিব পাৰে? অপশ্যন এ ছেছন কোৰ্ট, অপশ্যন বি সুপ্ৰিম কোৰ্ট, অপশ্যন চি হাইকোৰ্ট, অপশ্যন ডি ট্ৰায়েল কোৰ্ট। শুদ্ধ উত্তৰ হ'ল অপশ্যন চি হাইকোৰ্ট। আপিল ব্যৱস্থা অনুসৰি জিলা ন্যায়াধীশৰ আদালতে দিয়া ৰায়দানত অসন্তুষ্ট ব্যক্তিয়ে হাইকোৰ্টত আবেদন কৰিব পাৰে। কুৱেশ্যন নং 6. দ্য কনষ্টিটিউশ্যন অফ আৱাৰ কাণ্ট্ৰি ৱাজ প্ৰিপেয়াৰ্ড আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ? আমাৰ দেশৰ সংবিধানখন তলৰ কোনজনৰ নেতৃত্বত প্ৰস্তুত হৈছিল? অপশ্যন এ ডক্টৰ B.R. আম্বেদকাৰ, অপশ্যন বি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, অপশ্যন চি মোহনদাস কৰমচাদ গান্ধী, অপশ্যন ডি চৰ্দাৰ বল্লভভাই পেটেল। শুদ্ধ উত্তৰ হ'ল অপশ্যন এ ডক্টৰ B.R. আম্বেদকাৰ। ডক্টৰ B.R. আম্বেদকাৰ সম্পূৰ্ণ নামটো হৈছে ভীমৰাও ৰামজী আম্বেদকাৰ। ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰ। আপোনালোকে মনত ৰখাব, পৰীক্ষাত আহিব পাৰে। কুৱেশ্যন নং 7. এ চাইল্ড চেণ্ট্ৰিক ক্লাছৰুম ইজ ওৱান ইন হুইচ? শিশুকেন্দ্ৰিক শ্ৰেণীকোঠা হ'ল এনেকুৱা শ্ৰেণীকোঠা য'ত
আপোনালোকে উত্তৰটো দিব অপশ্যন নং এত আছে দ্য টিচাৰ ইউজ ৰিৱাৰ্ডছ এণ্ড পানিছমেণ্ট টু ডাইৰেক্ট চিলড্ৰেনছ বিহেভিয়াৰ। শিক্ষকে শিশুৰ আচৰণ নিৰ্দেশনা দিবলৈ পুৰস্কাৰ আৰু শাস্তি ব্যৱহাৰ কৰে। অপশ্যন নং বিত আছে দ্য টিচাৰ ইজ ফ্লেক্সিবল এণ্ড ক্ৰেটাৰ টু নীড অফ ইণ্ডিভিজুৱেল চিলড্ৰেন। শিক্ষকজন নমনীয় আৰু ব্যক্তিগত শিশুৰ প্ৰয়োজনীয়তা পূৰণ কৰে। অপশ্যন নং চিত আছে দ্য টিচাৰ ইউজ দ্য টেক্সট বুক এজ দ্য অনলি চ'ৰ্চ অফ নলেজ। শিক্ষকে পাঠ্যপুথিখনক জ্ঞানৰ একমাত্ৰ উৎস হিচাপে ব্যৱহাৰ কৰে। অপশ্যন নং ডিত আছে দ্য টিচাৰ ছিগ্ৰিগেট দ্য চিলড্ৰেন বেছড অন দেয়াৰ এবিলিটিজ। শিক্ষকে শিশুসকলক তেওঁলোকৰ সামৰ্থ্যৰ ওপৰত ভিত্তি কৰি পৃথক কৰে। শুদ্ধ উত্তৰ হ'ল অপশ্যন নং বি দ্য টিচাৰ ইজ ফ্লেক্সিবল এণ্ড ক্ৰেটাৰ টু নীড অফ ইণ্ডিভিজুৱেল চিলড্ৰেন। শিশুকেন্দ্ৰিক শ্ৰেণীকোঠা হ'ল এনেকুৱা শ্ৰেণীকোঠা য'ত শিক্ষকজন নমনীয় আৰু ব্যক্তিগত শিশুৰ প্ৰয়োজনীয়তা পূৰণ কৰে। ৰাইট এনচাৰ বি। ঠিক আছে, ইয়াৰ পিছৰ প্ৰশ্ন আগবাঢ়িছোঁ। কুৱেশ্যন নং 8 কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ ইভালুৱেশ্যন ইনক্লুডছ অবিৰত আৰু সামগ্ৰিক মূল্যায়ন অন্তৰ্ভুক্ত। আপোনালোকে উত্তৰটো দিব অপশ্যন নং এত আছে অনলি ফৰ্মেটিভ এছেছমেণ্ট, কেৱল গঠনমূলক মূল্যায়ন। অপশ্যন নং বিত আছে অনলি ছামেটিভ এছেছমেণ্ট, কেৱল যোগাত্মক মূল্যায়ন। অপশ্যন নং চিত আছে নাইডাৰ ফৰ্মেশ্যন নৰ ছামেটিভ এছেছমেণ্ট, গঠন বা যোগাত্মক মূল্যায়নো নহয়। অপশ্যন নং ডিত আছে বথ ফৰ্মেটিভ এণ্ড ছামেটিভ এছেছমেণ্ট ইউজিং এ ৱাইড ভেৰাইটি অফ ষ্ট্ৰেটেজিজ। বিভিন্ন কৌশল ব্যৱহাৰ কৰি গঠনমূলক আৰু যোগাত্মক দুয়োটা মূল্যায়ন। শুদ্ধ উত্তৰ হ'ল অপশ্যন নং ডি কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ ইভালুৱেশ্যন ইনক্লুড বথ ফৰ্মেটিভ এণ্ড ছামেটিভ এছেছমেণ্ট ইউজিং এ ৱাইড ভেৰাইটি অফ ষ্ট্ৰেটেজিজ। অবিৰত আৰু সামগ্ৰিক মূল্যায়ন অন্তৰ্ভুক্ত হয় বিভিন্ন কৌশল ব্যৱহাৰ কৰি গঠনমূলক আৰু যোগাত্মক দুয়োটাই মূল্যায়ন। অপশ্যন নং ডি ইজ কাৰেক্ট এনচাৰ। ঠিক আছে, ইয়াৰ পিছৰ প্ৰশ্ন আগবাঢ়িছোঁ। কুৱেশ্যন নং 9 এছেছমেণ্ট। আমাৰ মাজত অপশ্যন দিয়া আছে 4টা। অপশ্যন নং এ শ্বুড বি আণ্ডাৰটেকন এজ এ ছেপাৰেট এক্টিভিটি, পৃথক কাৰ্যকলাপ হিচাপে গ্ৰহণ কৰিব লাগে। অপশ্যন নং বিত আছে শ্বুড বি এ পাৰ্ট অফ দ্য টিচিং লাৰ্ণিং প্ৰচেছ, পাঠদান শিক্ষণ প্ৰক্ৰিয়াৰ এটা অংশ হ'ব লাগে। অপশ্যন নং চি শ্বুড বি ডান অনলি ইন টাৰ্ম অফ মাৰ্কছ, কেৱল নম্বৰৰ ক্ষেত্ৰতে কৰিব লাগে। অপশ্যন নং ডি শ্বুড বি বেছড অন অবজেক্টিভ টাইপ ৰিটেন টাস্ক, বস্তুনিষ্ঠ ধৰণৰ লিখিত কামৰ ওপৰত ভিত্তি কৰি হ'ব লাগে। এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ল অপশ্যন নং বি এছেছমেণ্ট শ্বুড বি পাৰ্ট অফ দ্য টিচিং লাৰ্ণিং প্ৰচেছ। কুৱেশ্যন নং 10 হুইচ অফ দ্য ফলোয়িং আৰ্টিকলছ অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া প্ৰভাইড কনষ্টিটিউশ্যনেল ৰিমেডি ফৰ দ্য এনফৰ্চমেণ্ট অফ ফাণ্ডামেণ্টেল ৰাইটছ। ভাৰতীয় সংবিধানৰ তলৰ কোনটো অনুচ্ছেদে মৌলিক অধিকাৰ বলবৎ কৰাৰ বাবে সাংবিধানিক প্ৰতিকাৰৰ ব্যৱস্থা কৰিছে? আপোনালোকে উত্তৰটো দিব অপশ্যন নং এ আৰ্টিকল 40, অপশ্যন নং বি আৰ্টিকল 32, অপশ্যন নং চি আৰ্টিকল 38, অপশ্যন নং ডি আৰ্টিকল 36। শুদ্ধ উত্তৰ হ'ল অপশ্যন নং বি আৰ্টিকল 32। ভাৰতীয় সংবিধানৰ 32 নং অনুচ্ছেদৰ অধীনত ভাৰতৰ সংবিধানত মৌলিক অধিকাৰ বলবৎ কৰাৰ বাবে সাংবিধানিক প্ৰতিকাৰৰ ব্যৱস্থা কৰিছে। আপোনালোকে এইটো কথা মনত ৰাখিব। ইয়াৰে অপশ্যন নং এত থকা আৰ্টিকল 14 মতে গাঁও পঞ্চায়তৰ সংগঠনৰ বিষয়ে উল্লেখ কৰিছে। অপশ্যন নং চিত থকা আৰ্টিকল 38 মতে ৰাজ্যখনে জনসাধাৰণৰ কল্যাণৰ বাবে সামাজিক ব্যৱস্থা সুৰক্ষিত কৰিব। অপশ্যন নং ডিত থকা আৰ্টিকল 36 মতে ৰাষ্ট্ৰৰ সংজ্ঞা বিষয়ে উল্লেখ কৰিছে। ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই উপকৃত হৈছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।